ঢিঙৰ লকুৰঘাট গাঁও পঞ্চায়তত বৃহৎ দুৰ্নীতি আৰু কেলেংকাৰীৰ অভিযোগ। PMAYC ঘৰৰ নামত সংঘটিত বৃহৎ দুৰ্নীতি। টকা নিদিলে নাপায় PMAYC ঘৰ। MCMৰেগা 14 ফাইনেন্স 15 ফাইনেন্সতো সংঘটিত পৰ্বতসমূহ দুৰ্নীতি। পঞ্চায়ত সচিব GPC GRS আৰু BPMৰ বিৰুদ্ধে ভুক্তভোগীৰ বিস্ফোৰক অভিযোগ। এটেনশ্যন মুখ্যমন্ত্ৰী মহোদয়, এই প্ৰতিবেদন আপোনাৰ বাবে, কাৰণ আপোনাৰ ঘোষণা ফুটুকাৰ ফেনত পৰিণত হৈছে লকুৰঘাট গাঁও পঞ্চায়তত। এই ঘৰৰ টকা 100% প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক দিছে। এই টকা কোনো GRS GPS পঞ্চায়ত বিডিঅ'ই আমাক দিয়া নাই। কালি যদি মই বাতৰি কাকতত ক'ৰবাত পাওঁ যে কোনোবাই কাৰোবাক 20,000 টকা দিলে, 10,000 টকা দিলে, আপোনালোকক মই বেয়া পাম আৰু যিসকলে ল'ব তেওঁলোক জেলত যাব লাগিব। এয়া ঢিঙৰ লকুৰঘাট গাঁও পঞ্চায়তত সংঘটিত বৃহৎ দুৰ্নীতি, অনিয়ম আৰু কেলেংকাৰীৰ কেইটামান উদাহৰণহে মাথো। PMYC ঘৰৰ নামত এইখন পঞ্চায়তত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম। লকুৰঘাট পঞ্চায়তৰ দুৰ্নীতি পৰায়ণ বিষয়া কৰ্মচাৰীয়ে ঘৰৰ বাবদ বিচৰা ধন নিদিয়াৰ বাবে তালিকাৰ পৰা নাম কৰ্তন কৰিলে দৰিদ্ৰ লোকৰ। ধন দিলেহে লাভ কৰে চৰকাৰী ঘৰ আৰু ধন নিদিলে নাপায় চৰকাৰী ঘৰ। ধন নিদিয়াৰ বাবে ঘৰৰ তালিকাৰ পৰা নাম কৰ্তন কৰিলে কেইবাজনো দৰিদ্ৰ লোকৰ। GPC ইমৰান হুছেইন, পঞ্চায়ত সচিব ৰাজু কুমাৰ পাটৰ, BPM শ্বৰিফুদ্দিন আৰু পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে উত্থাপিত হৈছে বহুকেইটা বিস্ফোৰক অভিযোগ। এইখন পঞ্চায়তত ঘৰৰ নামত আচলতে কি চলে সোধক ভুক্তভোগীৰ মুখেৰে। দুখীয়া মানুহবিলাকৰ জব ঘৰৰ ID বিলাক কাটি পেলাই পইচা খুজিছে। 10,000 12,000 টকা 8,000 টকা লাগে, সিহঁতক দিব পৰা নাই কাৰণে GPC ইমৰানে এনেকুৱা কথা কৈছে, তোমালোকে যে পইচা নিদিওঁ তেওঁলোক ঘৰটো উৰাই দিম। আৰু পঞ্চায়তৰ প্ৰেচিডেণ্টৰ হাজবেণ্ড জেবুৰ ৰহমান, সি এনেকুৱা অৱস্থা কৰিছে, ঘৰৰ ID একদম মানে শ্বৰীফ, ব্লকৰ শ্বৰীফ, এই শ্বৰীফে কৈছে যে তুমি যদি টকা নিদিওঁ তেনেহ'লে তোমাৰ ঘৰৰ ID-টো উৰাই দিম। আমি ক'ৰ পৰা দিম? আমি অসমীয়া গাঁৱত কাম কৰিবলৈ খাওঁ। 8,000 টকা শ্বৰীফে বিচাৰিছে আপোনাৰ পৰা। হয়, এটা ঘৰৰ নামত। মানে টকা দিলেহে ঘৰ পায়? টকা দিলেহে ঘৰ পাম আমি। আৰু টকা নিদিলে ঘৰ নিদিয়ে, একদম নিদিয়ে। মানে কি, ঘৰ একদম উৰাই দিলে আৰু নাই। আমি পঞ্চায়তত অভিযোগ দিলোঁ, ব্লকত দিলোঁ, মৰিগাঁও চিঞৰতা দিলোঁ, মৰিগাঁও DC তাত দিলোঁ, গুৱাহাটী দিলোঁ, নগাঁও চিঞৰতাত আমাক মাতি পেলাই নি পেলাই সিহঁতে চহী কৰিছে, যাক কৈছে আমাৰ 3 মাহত ঘৰ দিব। এতিয়া আমি ঘৰ মানে আহিছোঁ, বাইল দি পেলাই আজি 15 মাহ ৰাখিলে, 15 মাহ ৰাখি পেলাই এতিয়া কৈ আছে তোমাক এতিয়া আমি ঘৰ দিব নোৱাৰিম। তোমালোকে কি কৰা। ইয়াত আছে আঞ্জু, ইমৰান, প্ৰেচিডেণ্ট ইয়াত লাগাই আছে। আৰু ঘৰৰ বাবদ যে পইচা বিচাৰে, এইটো কোনে বিচাৰে? ঘৰৰ বাবদ পইচাটো বিচাৰিছে ইমৰানে, 1 নম্বৰ ইমৰান, GPC ব্লকৰ শ্বৰীফ আৰু প্ৰেচিডেণ্ট ব্লকৰ কৰ্মচাৰী শ্বৰীফ। হয়। আৰু পঞ্চায়ত সভানেত্ৰী গিৰিয়েক। হয়। কি নাম? জেবুৰ ৰহমান। এতিয়া আজি আমি পইচা দিব নোৱাৰোঁ, অসমীয়া গাঁৱত কাম কৰিম, দুখীয়া মানুহ ঠেলা চলাই ভাত খাওঁ। আমি ক'ৰ পৰা টকা দিম? টকা দিব পৰা নাই কাৰণে আমাৰ ঘৰ দৰটো একদম নাইকিয়া কৰি দিছে। আমি বহুত কষ্ট কৰি ৰৈ আছোঁ। আমি চৰকাৰক আমি আবেদন জনাইছোঁ যে আমাক যেনেকৈ হওক আমাৰ এই ID-টো আমাক ঘূৰাই দিবৰ কাৰণে আমি ল'ৰা ছোৱালী লৈ পেলাই আমি ঘৰত সাজি পেলাই আমি থাকিম। 2024-ত যিটো নেকি PMY ঘৰৰ লিষ্ট ওলাইছিলে, তেতিয়া আমাৰ ঘৰৰ লিষ্টবিলাক জিঅ'টেক কৰি আনি জব কাৰ্ড, আধাৰ কাৰ্ড, পাছবুক এইবিলাক যেতিয়া মেপিং হৈছে, মেপিং হোৱাৰ পিছত আমাক মাতি নি পেলাই 10,000কৈ টকা খুজিছে। কোনে খুজিছে? এইটো প্ৰেচিডেণ্টৰ সভানেত্ৰী হাজবেণ্ড জিয়াবুৰ ৰহমান। আচ্ছা। তেখেতে খুজি পেলাই মোক 2-3 দিন মানে খোজাখুজি কৰিলে। কৰাৰ পিছত মই টকাটো দিব নোৱাৰাত মোৰ ঘৰৰ ID-টো খালি মোৰ বুলি নহয় আৰু কেইবাজন আছে, ID-কেইটা ইয়াৰ পৰা উৰুৱাই দিয়ে। পঞ্চায়তত আহি GPC ইমৰান তেখেতক লৈ ID-টো মানে কৰ্তন কৰে। টকা নিদিয়াৰ বাবে। কিমানজনৰ ID কেঞ্চেল কৰিছে? এনেকুৱা প্ৰায় আছে কেইবাজনো। এতিয়া আমাৰ সদ্যহতে মানে আমাৰ 4-5টা মানুহ ইয়াতে আছে। এইকেইটা মানুহৰ মানে ডাইৰেক্টলি টকাৰ বিনিময়ত টকা দিব নোৱাৰাৰ কাৰণে কাটি দিলে। তাৰপিছত আমি আহি পঞ্চায়তত ছেক্ৰেটাৰীক যোগাযোগ কৰিলোঁ। তেতিয়া এই ছেক্ৰেটাৰীজন নাছিলে, তেতিয়া চাৰ্জত তেওঁ আহি নতুন সোমাইছে। পিছত মানে কথাখিনি যেতিয়া আমি সুধিলোঁ যে আমাৰ যে পঞ্চায়তৰ পৰা 500 মিটাৰ আঁতৰত আমাৰ ঘৰ, কিহৰ ভিত্তিত আপোনালোকে কাটিলে? চৰকাৰৰ যিটো নিয়ম অনুযায়ী তাৰ ভিতৰত যদি আমি পঢ়োঁ তেতিয়াহ'লে
আমাৰ ঘৰ নালাগে আৰু যদি পৰা নাই কিহৰ কাৰণে কাটিলে আমাৰ সেই প্ৰপটো আপুনি দেখুৱাওক কৈছে কয় আমিতো কাটা নাই প্ৰেচিডেণ্টে কাটিছে তেওঁলোকৰ মাজত ঠেলা হেঁচা হৈ আছে তাৰপিছত যেতিয়া আমি ইয়াত উত্তৰ নাপালোঁ পিছত আমি লিখিত দিলোঁ লিখিত দিয়াৰ পিছত আমি ব্লগত দিলোঁ তাতো উত্তৰ নাপালোঁ বিডিঅ' ছাৰৰ লগত কথা হৈছে আমাৰ যি বাইদেউজনী আছে বিডিঅ' কি কয় কাশ্মীৰী বেগম নেকি তেখেতৰ লগত আমি কথা পাতিলোঁ তেখেতে কৈছে যে বাৰু এইটো চাব এনেকৈ ক'লে কেইদিনমান আমি চালোঁ কিন্তু আমাৰ উত্তৰটো নাহিল পিছত আমি মৰিগাঁও গ'লোঁ মৰিগাঁও COচত গ'লোঁ গৈ পেলাই তাতো আমি এপ্লিকেশ্যনটো দিছোঁ যে আমাৰ এনেকৈ এইটো কাৰণে আমাৰ পইচাৰ কাৰণে আমাৰ ঘৰটো কাটি দিলে আমি পইচাটো দিব নোৱাৰাৰ কাৰণে তাৰপিছত তেখেতো মানে আমাৰ হেৰি এপ্লিকেশ্যনটো ৰিচিভ কৰি ৰাখিলে আমি আকৌ গুৱাহাটীলৈকে গৈছোঁ তাতো গৈ পেলাই যেতিয়া তাত একপি আমি দিছোঁ ভিজিলেন্সত দিয়াৰ পিছত তাৰ পৰা হিয়াৰিং কৰিবৰ কাৰণে নগাঁও COৰ ওচৰত আমাক প্ৰায় দিয়াৰ 15-20 দিন পিছত আমাক মানে তাত মাতিলে মাতাৰ পিছত দুই পক্ষ পাৰ্টি মাতিলে আমি বেনিফিচিয়াৰী কেইজনকো মাতিলে পঞ্চায়তৰ কৰ্মচাৰী সকলকো মাতিলে মাতি নি তাত আমাক মানে জবানবন্দী লৈছে CO ছাৰে সন্মুখত ৰখাই তেওঁলোকক প্ৰশ্ন কৰিছে যে আপোনালোকে যে এওঁলোকৰ ঘৰৰ ID কেইটা কাটিলে কিহৰ ভিত্তিত কাটিলে তাৰপিছত এখেতে সভানেত্ৰীয়ে কৈছে CO ছাৰৰ সন্মুখত যে আমি পঞ্চায়তত এজন সভা পাতিছিলোঁ পাতাৰ তাত মানে আধাৰ কাৰ্ড দিব নোৱাৰাৰ কাৰণে আমি কাটি দিলোঁ তেতিয়া CO ছাৰে খং কৰি তেওঁক মানে অলপ দাবী ধমকি দিলে যে আপুনি এইটো ক'ত অধিকাৰটো পালে যে আপুনি আধাৰ কাৰ্ড নোপোৱাৰ কাৰণে আপুনি ID কাটি দিয়ে আৰু আমাৰ ID হ'ল আপোনাৰ সম্পূৰ্ণ যেতিয়া নেকি আৱাজ প্লাছ লিষ্টটো ওলাই যোৱাৰ পিছতে আমাৰ কৰ্তন কৰিলে পিছত তাত মানে কিবা কিবি অলপ মানে কৈ পেলাই আমাক হিয়াৰিং কৰাৰ পিছত আমাক প্ৰতিশ্ৰুতি দিছিলে 3 মাহৰ ভিতৰত আমাৰ এই ঘৰখিনি ঘূৰাই আনি দিব তাৰপিছত 3 মাহৰ মূৰত আজিলৈকে 1.5 বছৰ গুচি গ'ল আমি মানে পঞ্চায়তত আহি খবৰ ন তেতিয়া আমাক পঞ্চায়তৰ কৰ্মচাৰীসকলে আমাক অলপ দাবী ধমকি দিয়ে ধমকি দি পেলাই কয় আমি প্ৰথমতে আমাক মানে ধুনীয়াকৈ বুজাই কৈছে যে আপোনালোকেতো পাব আমি দিম আচ্ছা এনেকৈ কৰি কৰি যেতিয়া সময় চাপিলে এতিয়া নতুনকৈ যেতিয়া 800 লিষ্ট ওলালে তেতিয়া আমি খবৰ ল'বলৈ আহিলোঁ তেতিয়া আমাক ডাইৰেক্টলি মানে নোৱাৰিম বুলি কৰ্তন কৰি আমাক পঠিয়াই দিয়ে আৰু এইটো বিষয়ে তালিকা ওলাইছে সেইখনতো নাম নাই আপোনালোকৰ এইখনত না এতিয়া কৰ্তন কৰি দিলে আৰু ক'ত ওলাব আমাৰ যিহেতু ফাইনেল লিষ্টত নাম আছিলে তাৰ পৰা কৰ্তন কৰিছে পিছত আমি যেতিয়া কৈছোঁ কওঁতে তেতিয়া ছেক্ৰেটাৰী ছাৰেও ক'লে GPCয়ে ক'লে কয় আমি এইটো দিব নোৱাৰিম যদি আগলৈ কিবা সা সুবিধা আহে তেতিয়াহ'লে আমি দিব পাৰিম তেতিয়া আমি কৈছোঁ যে এতিয়া যদি আপোনালোকে দিব নোৱাৰে তে কাটিলে কিহৰ কাৰণে ক্ষমতা কৰি কাটি দিলে আৰু এতিয়া দিব নোৱাৰে বুলি সময় চপাই লৈ এতিয়া লিষ্ট ওলালে আমাক প্ৰতিশ্ৰুতি দিছে যে ৰাইজৰ যদি ঘৰ পৰে আপোনালোকৰটো পৰিব একেলগত পেলাই দিম এতিয়া সেইখিনি খবৰ লওঁতে আমাক মানে এইখিনি ক'লে কৈছে এতিয়া আমি খৰচৰ দিব নোৱাৰিম গতিকে আমি যে ইমানখিনি ইয়াৰ মূলতে আপোনালোকে পইচা নিদিয়াৰ কাৰণে এতিয়া আপোনালোকৰ এইটো চেনেলৰ যোগেদি মই এইটো ক'বলৈ বিচাৰোঁ যে আমাৰ অসমৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মানে মই আপোনালোকৰ এই চেনেলৰ যোগেদি ক'বলৈ বিচাৰোঁ যে এইটো মই এটা অনুৰোধ ৰাখোঁ আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহ যিবিলাক নেকি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ চৰ চাপৰি মানে পৰি আছে এসাঁজ খাব পাৰি আৰু এসাঁজ খাব নোৱাৰে তাৰ মাজত সোমাই টকা বিচাৰি টকাৰ কাৰণে ঘৰ দুৱাৰ কাটি মানে উল্টা পুল্টা কৰি দিয়ে যোনে দিব পাৰে তাৰটো নাম ৰখায় যাৰটো দিব নোৱাৰে তাৰটো নৰখায় এনেকৈ কৰি মুখ্যমন্ত্ৰীয়ে মাজতে কেইদিনমান আগতে ঘোষণা কৰিছিল যে ঘৰৰ নামত যদি কোনোবাই 1 টকাও দাবী কৰে তেখেতে যোনেই নহওক তেখেতে জেলৰ ভাত খাব লাগিব হয় কি আহ্বান জনাব সেইটোৰ কাৰণে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ছাৰক মহোদয়ক অনুৰোধ কৰি কৈছোঁ এই যে আমাৰ টকাৰ কাৰণে যে ঘৰখিনি IDৰ পৰা বঞ্চিত কৰিলে আমি আৰু নতুনকৈ যদি ID নহয় আমি ঘৰ নাপাম তাৰ কাৰণে ইয়াৰ আওতাত কোন সোমাই আছে এই তেওঁলোকৰ প্ৰশাসন আইনী বিষয়াসকলক দি আমাৰ এই পঞ্চায়তৰ ভিতৰত ইয়াৰ আওতাত কি চক্ৰ সোমাইছে তাৰ কাৰণে এইটো অনুৰোধ জনাইছোঁ যে আমাক এই যিটো বিচাৰ আমি দিছোঁ এই বিচাৰৰ তদন্ত কৰি তাৰ শাস্তি যাতে প্ৰদান কৰে হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াই যেনেকৈ অসম দলালমুক্ত কৰিম বুলি কৈছে কিন্তু আমাৰ লোকৰ যিটো গাঁও পঞ্চায়ত এই গাঁও পঞ্চায়তত যিমান কৰ্মচাৰী আছে গোটেইকেইটা 1 নম্বৰ দলাল আৰু যিজন মানে সভানেত্ৰী আছে সভানেত্ৰীৰ হাজবেণ্ডটো হ'ল 1 নম্বৰ দলাল এই দলালৰ মুখ বন্ধ কৰিব নোৱাৰাৰ কাৰণে
আগত এজন ছেক্ৰেটাৰী ইয়াৰ পৰা এৰেষ্ট খাই জেলত সোমাইছে একমাত্ৰ জিয়াবুৰৰ কাৰণে সভানেত্ৰীৰ হাজবেণ্ড জিয়াবুৰ ৰহমান 2 নম্বৰ হ'ল এতিয়া বৰ্তমানে আমাক ঘৰৰ পইচা বিচাৰিছে ঘৰৰ পইচা দিব নোৱাৰাৰ কাৰণে আমাৰ ঘৰকেইটা কৰ্তন কৰিছে আৰু এই লোকৰ পঞ্চায়ত দলালৰ পৰা কেনেকৈ মুক্ত কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ কৰি কৈছোঁ যাতে এই পঞ্চায়তটো দলালৰ পৰা মুক্ত হয় অকল এয়াই নহয় এইখন পঞ্চায়তত MC এনৰেগা 14 ফাইনেন্স আৰু 15 ফাইনেন্সৰ নামতো সংঘটিত হৈছে পৰ্বত সম দুৰ্নীতিপৰায়ণ পঞ্চায়ত সচিব ৰাজু কুমাৰ পাটৰ GRS আমিনুল ইছলাম আৰু পঞ্চায়ত প্ৰতিনিধিৰ স্বামীয়ে মিলি পঞ্চায়তৰ আঁচনিৰ নামত বৃহৎ দুৰ্নীতি অনিয়ম আৰু কেলেংকাৰী সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ কেৱল মাত্ৰ 10,000-15,000 টকাৰ কাম কৰিয়ে একাধিক কামৰ সমুদায় ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে পঞ্চায়ত কাৰ্যালয় চৌহদত মাত্ৰ 5 ডাম্পাৰ মাটি পেলাই 13 লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ এই সকলৰ বিৰুদ্ধে আচৰিত কথাটো হ'ল যে বিদ্যুৎবিহীনভাৱে চলি আছে এখন পঞ্চায়ত কাৰ্যালয় বিদ্যুৎ সংযোগৰ নামতো দুৰ্নীতিপৰায়ণ পঞ্চায়ত সচিবে লক্ষাধিক টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে মুঠৰ ওপৰত এখন পঞ্চায়তত উন্নয়নৰ নামত চলে কেৱল লুণ্ঠন ৰাজ মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ সিদ্ধান্ত ফুটুকাৰ ফেনত পৰিণত হৈছে এখন পঞ্চায়তত এইখনেই হৈছে দুৰ্নীতিৰ বাবে বিখ্যাত হৈ পৰা মোৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত লহকৰঘাট গাঁও পঞ্চায়ত আমাৰ এইটো পঞ্চায়তত যে 13 লাখ টকাৰ স্কিম সিহঁতে মাত্ৰ 55,000 60,000 টকাৰ কাম কৰি পেলাই সব লুটপাট কৰিছে সব লুটপাট কৰি দিলে সিহঁতে পঞ্চায়তৰ ভিতৰত যিখিনি কাম হৈছে ইয়াত 5 নম্বৰ মাটি পেলোৱাই এনে মানুহ মাতি আনিছে আনি পেলাই কৈছে আপোনালোকক হাজিৰা দিম মাটিকেইটা ইয়াৰ পৰা কৈ আহক এনেকৈ কৰি এই আমিনুল চুৰটো যে এই চুৰে ভিডিঅ' কৰি এইবিলাক চব পইচা হেৰি জব কাৰ্ডত সোমাই পইচা আত্মসাৎ কৰিছে কিমান টকা 13 লাখ টকা মাত্ৰ 5 ডাম্পাৰ মাটি 5 নম্বৰ মাটি ইয়াত মাটি পেলোৱা কোনো চিনে নাই কাৰেণ্ট নাই চৰকাৰৰ পৰা 1 লাখ টকা ছেক্ৰেটাৰী ছাৰে লৈ পেলাই সব মানে লুটপাট কৰি দিলে ছেক্ৰেটাৰী এইটো ছেক্ৰেটাৰী যেতিয়া আমাৰ ছেক্ৰেটাৰী ইয়াত পঞ্চায়ত বিদ্যুতৰ নামত হয় বিদ্যুতৰ নামত 1 লাখ টকা আহি পেলাই সব পইচা আত্মসাৎ কৰিছে মানুহ কেইটামান লিডাৰ মিলাই পেলাই 20,000 10,000 5,000 4,000 3,000 টকা লৈ পেলাই এইকেইটা পইচা মানে লাইনৰ বিল দিলে আৰু 1 লাখ টকা ছেক্ৰেটাৰী ছাৰে খাই দিলে এতিয়া বিদ্যুৎ আছে হয় নাই পঞ্চায়ত অফিচত বিদ্যুৎ নাই বিদ্যুৎ নোহোৱাকৈ অফিচ চলিছে হয় এণ্ডেকাৰ কামত 14 15 তাৰ মানে যিকোনো কামত ডিমাণ্ড দিলেই টকা 20,000 15,000 30,000 এনেকুৱা লাগে এই কিমান কৰা নাই মানে 10 লাখৰ কাম থাকে 50,000 টকা 60,000 টকা 40,000 টকা কাম করায় সবকেইটা পয়সা এই অফিস সবকেইটা সেক্রেটারি সবকেইটা মিলাই পেলাই সিহঁতে আত্মসাৎ কৰে পইচা সি এনেকুৱা মানে বেয়া মানুহ ইয়াৰ নিচিনা আমাৰ অসমৰ পঞ্চায়ত যিমান আছে এই পঞ্চায়তত এনেকুৱা নাই সি আঞ্জু আমিনুল ইছলাম যেটো নাম জেৰেছ সি সব মানে টকা পইচা সিহঁতে সহি নকৰিলে তাত টকা পইচা লাগে 10,000 20,000 30,000 টকা লাগে এনেকুৱা অৱস্থা কৰি আছে ঘৰৰ বাবদ নহয় ৰাস্তা ঘাটৰ যিমান কাম আছে এণ্ডেকা 14 15 সব পইচাৰ পৰা লুটপাট কৰি আছে আর 14 15 টাকা সিহঁতে লুটপাট কৰি পেলাই 14,000 12,000 টাকা কাম কৰে পেলাই 4 লাখ 5 লাখ টাকা সব আত্মসাৎ কৰি আছে এই অফিসত সেক্রেটারি ইমরান আৰু এই শরীফ এনেকুৱা অৱস্থা কৰিছে এই 3-4টা মানুহ একদম বৰবাদ কৰি দিলে আমাৰ গাঁৱৰ পঞ্চায়তৰ পইচা লুটপাট কৰি পেলাই 14-15,000 টকা কাম কৰি কিমান টাকাকে উঠাইছে বহুত টাকা মানে 3 লাখ 4 লাখ 3.5 লাখ এনেকুৱা অৱস্থা আছে 14,000 টাকা কাম কৰিছে 14 আমি জানো যেনেকৈ জানো 14,000 কোনবা স্কিমত 15,000 আছে কোনবা 14,000 টাকা আছে সব লুটপাট কৰিছে ইহঁতে কোন এই যি লুটপাটৰ ঘটনায় কোন জড়িত হৈ আছে এইটো সেক্রেটারি আছে আমাৰ এইটো সেক্রেটারি কি নাম সেক্রেটারি নামটো আৰু কোন আছে আৰু ইয়াত আছে আঞ্জু ইমৰান আর প্রেসিডেন্ট ইয়াত লাগাই আছে আৰু